নমস্কাৰ, আপোনালোক সকলোকে প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই বনাম তেল পিঠা, তাকেহে আপোনালোকলৈ আগবঢ়ালোঁ। তেল পিঠাৰ বাবে মই 1 ঘণ্টা চাউলখিনি তিয়াই ৰাখিছিলোঁ। মই চাউলখিনিৰ পৰা পানী নিহৰিবলৈ দিছোঁ। এতিয়া চাউলখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই পিঠাগুড়িখিনি অলপমান চালি লৈছোঁ। এতিয়া মই এটা সৰু বাটিৰে 3 বাটি পিঠাগুড়ি লৈছোঁ। আৰু চুজি আধা বাটি দি ল'লোঁ। আৰু লগতে মই আটাও আধা বাটি দিছোঁ। এতিয়া মই বেকিং পাউডাৰ আধা চামুচ দিলোঁ। এতিয়া মই গুড়খিনি এনেদৰে কাটি লৈছোঁ যাতে মিহলাত সহজ হয়। এই বাটিটোৰে এবাটি গুড় দিছোঁ। গুড়খিনি আপোনালোকে পানীত মিহলি কৰিও দিব পাৰে। মই এনেকৈয়ে দিলোঁ। এতিয়া অলপ অলপকৈ পানীখিনি মিহলাই ল'ব। এবাৰতে গোটেইখিনি নিদিব, কাৰণ মিশ্ৰণখিনি পাতল হৈ যাব। এনেদৰে মই হাতেৰে মিহলাই লৈছোঁ। এতিয়া মোৰ মিশ্ৰণখিনি হৈ গ'ল। চাওকচোন, এনেকুৱা হ'ব লাগে মিশ্ৰণখিনি। এতিয়া মই এইখিনি 2 ঘণ্টামানৰ বাবে ঢাকি ফ্ৰিজত থৈ দিলোঁ। এতিয়া 2 ঘণ্টাৰ পিছত ফ্ৰিজৰ পৰা উলিয়ালোঁ। এতিয়া চাওকচোন মিশ্ৰণখিনি কিমান ডাঠ হৈ গৈছে। এতিয়া মই কেৰাহীটো গৰম দিলোঁ। কেৰাহীটো গৰম হোৱাত মই ইয়াত সৰিয়হৰ তেল দিলোঁ। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। মিশ্ৰণখিনি ডাঠ হোৱাৰ বাবে মই এনেকৈ গাখীৰ দি লৈছোঁ। গাখীৰখিনি একেবাৰতে নিদিব, অলপ অলপকৈ মিহলাব। গাখীৰখিনি এনেদৰে ভালকৈ মিক্স কৰি ল'ব। এতিয়া মোৰ মিশ্ৰণখিনি হৈ গ'ল। এতিয়া মই তেলত দি দিলোঁ। চাওকচোন পিঠাখন ইমান ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া মোৰ পিঠাখন হৈ গ'ল। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া একে প্ৰচেছত আৰু মই এখন বনাই দেখুৱাম। চাওকচোন এইখনো ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মোৰ তেল পিঠা বনোৱা হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।